হাই গাইজ, গুড মৰ্ণিং, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই চাগে। আৰু গোটেই অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভকামনা জনালোঁ। আৰু সকলো ইউটিউব ফেমিলিলৈ মোৰ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, শুভকামনা জনালোঁ। তো তাৰ লগতে মই এঠাইলৈ আহিছোঁ, ফুৰিবলৈ আহিছোঁ। আমাৰ পেহীৰ ঘৰলৈ আহিছোঁ ফুৰিবলৈ। এতিয়া আমাৰ খুৰী, মই, মাহিৰা, আফৰিন আহিছোঁ। তো আমি আপোনাক দেখুৱাই আছোঁ। পেহীৰ ঘৰত মাছ মাৰিলে, মাছ কাটি সকলোখিনি কি কৰিলোঁ, কি সকলো পেহীৰ ঘৰ সকলোৱে দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো গাইজ, আৰু যিসকলে ভিডিঅ'টি নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তাৰ লগতে চাই থাকিব দেই।
কমল কাঠ নহয় কমল কাঠত ডিমে থাকবি ডিমে মামি তেজ